Hi friends, welcome to my YouTube channel. I hope আপোনালোক সকলোৱে ভালে আছে। ময়ো ভালে আছো আৰু আজি আপোনালোকক মই দেখাবলৈ লৈছো ডিব্ৰুগড়ৰ দুৰ্গা পূজা। এয়া যেনেকৈ আপোনালোকে দেখিবলৈ পাইছে এয়া হৈছে ডিব্ৰুগড় পকুলৰ দুৰ্গা পূজা আৰু আপোনালোকে দেখিছে ভক্তৰ মানুহৰ ইমান ভিৰ। তাৰ পিছতে আমিও গলো আৰু দেৱীৰ ওচৰত প্ৰাৰ্থনা কৰিলো। তাৰ পিছত আমি অকমান বজাৰত ফুৰিলো। বজাৰত দেখিছে এয়া ধুনীয়া ধুনীয়া ফুল ওলাইছে। পূজাৰ মেলাত দেখিলো মানুহৰ হাতেৰে বনোৱা ফুল আৰু কাঠেৰে বগলী বনায়ো মানে তাত বিক্ৰী কৰিবলৈ আনিছে। তাৰপিছতে আমি সুধিলো বগলীবোৰ বোলে কোনে বনাইছে। তাৰপিছত কৈছে আমি নিজেই সাজিছো, নিজৰ হাতেৰে বনাইছো। আৰু এয়া হৈছে ডিব্ৰুগড় গ্ৰেহেম বজাৰৰ দুৰ্গা পূজা। আমি ইয়াতে বকুলৰ পৰা ইয়াত সোমালো। মোৰ লগৰকেইটাৰ লগতে আমি 3টা গৈছিলোঁ পূজা চাবলৈ। তাতে ফটো উঠালোঁ, ভিডিঅ' কৰিলোঁ। ইমান ধুনীয়াকৈ ডেকোৰেশ্যন কৰিছে আৰু আগলৈকে আপোনালোকে চাই থাকক। এয়া দেখিছে ইমান ধুনীয়া গেটৰ আমি মানে ৰাস্তাত গৈ আছোঁ। তাৰপিছতে এয়া পালোহি গ্ৰেহেম বজাৰৰ আৰু এটা পূজাৰ পাণ্ডাল। এয়া দেখিছে মিত্ৰ সংঘই পাতিছে এয়া পূজা, দুৰ্গা পূজা আৰু ইমান ধুনীয়া ডেকোৰেশ্যন কৰিছে। তাৰপিছতে এইটো কিবা এটা থিমৰ ওপৰত বনোৱা হৈছে, বহুত ভাল লাগিছে চাই। তাৰপিছতে গ'লোঁ আজ কা তাজা খবৰ পেপাৰেদি বনোৱা ইমান ধুনীয়া মানে পূজাৰ পাণ্ডাল বনাইছে। দেখিবলৈ বহুত ধুনীয়া লাগিছে। মানে আমি নিজৰ চকুৰে চাইছোঁ, নিজা চকুৰে চাই আমি ফিল কৰিব পাৰিছোঁ কেনেকুৱা ধুনীয়া বনাইছে। আমি চাইছোঁ গোটেই মানে পেপাৰ দি বনাইছে পেণ্ডেলটো, বহুত ভাল লাগিলে। তাতো মানুহৰ ইমান ভিৰ, অহা যোৱা কৰিবলৈ অসুবিধা হৈছিলে। তাৰ পৰা ওলাওঁতে দেখিলোঁ ৰাস্তাৰ কিনাৰতে প্লাষ্টিকৰ গ্লাছ লগাই তাতে মানে কিছুমান খেলাৰ নিচিনা হৈছিলে। তাতে ময়ো 10 টকা লৈছিলে। 10 টকা মানে এটা বল 3বাৰ মাৰিবৰ কাৰণে চান্স দিছিলে। মই গোটেইকেইটা গ্লাছ পেলাইছিলোঁ, কিন্তু এটা গ্লাছ থাকি গ'ল, সেইকাৰণে নোৱাৰিলোঁ মই। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব বুলি। আৰু যেতিয়া আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব তেতিয়াহে আপোনালোকে দেখিবলৈ পাব দুৰ্গা দেৱীৰ ধুনীয়া ধুনীয়া প্ৰতিমা, দুৰ্গা মাৰ প্ৰতিমা। লগতে দেখিবলৈ পাব ধুনীয়া ধুনীয়া ডিব্ৰুগড়ত সজোৱা পাণ্ডালবিলাক। আৰু আপোনালোকে চাই বহুত ধুনীয়া পাব, বহুত ভাল পাব। আশা কৰিছোঁ আপোনালোকে চাব। আপোনালোকে কেদাৰনাথ মন্দিৰলৈ গৈ পাইছেনে? কমেণ্ট কৰিব প্লিজ। আৰু ময়ো যোৱা নাই, কিন্তু আমাৰ ডিব্ৰুগড় পূজাতে মই দেখিলোঁ, দুৰ্গা পূজাতে তাতে বনালে ইমান ধুনীয়া
সঁচাকৈ মানে কেদাৰনাথত আহিছোঁ মানে গৈছোঁ যেন ফিল হৈছে মনতে। কেদাৰনাথ চাবলৈ মানুহৰ ইমানেই ভিৰ, ভিডিঅ' বনাব নোৱাৰিছোঁ, হাতত মোবাইলটো ধৰিব নোৱাৰিছোঁ, তথাপিও কোনোমতে মোবাইলটো হাতত ধৰি ভিডিঅ' বনালোঁ। আৰু এয়া দেখিছে কেনেকৈ মানে হাতখন কঁপিছে, ভিডিঅ'টো ভালকৈ মানে কঁপনি উঠা নিচিনা ভিডিঅ'টো উঠিছে। I hope enjoyed this video and thank you for watching to all of you and bye bye.